নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল SP এণ্টাৰটেইনমেণ্টলৈ। এয়া আজি আপোনালোক সকলোৱে জ্ঞাত, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। তাৰে ৰাতিপুৱাৰ পৰা বৰষুণ দি থকাৰ বাবে আমি সোনকালে আহিব নোৱাৰিলোঁ। এয়া লৈ আহিছোঁ, এইফালে লৈ আহিছোঁ কেইটামান পুলি, তাকে ৰুওঁ বোলো ৰাস্তাতে। বগৰী পুলি আছে, ৰঘু আছে, স্থলপদ্ম ৰুম। এনেকৈ আৰু আম চাম আনিম বুলি কৈছিলে লগৰ কেইজনমানে, আহিব। এইখন আমি পঢ়িছিলোঁ ইয়াতে, আমাৰ হাইস্কুল। ইয়াতো আমি ৰোৱা পুলিবোৰ মাজে মাজে ডাঙৰ হৈছে কেইটামান। পিছত দেখাম ভালকৈ কেতিয়াবা স্কুলত কিবা পাতিলে। এইখন স্কুলখন, এইখন 19 চনত মই এইখন স্কুলৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গৈছিলোঁ। এইখন আমাৰ স্কুলখন। ব'লক শেষলৈকে ভিডিঅ'টো চাই থাকক, দেখাই যাম কেনেকৈ কি কৰিব পাৰোঁ। এতিয়া লাহে লাহে আহি পাই গ'লোহি এই জেগাডোখৰ। এইফালে নমস্কাৰ দেই, কিবা এটা কৈ দিয়া। আজি দিনটো, আজি বিশেষ দিনটোত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ চবে এজোপা এজোপা গছ ৰুব আৰু পালন কৰিব। আৰু আজিৰ দিনটোতে যে ৰুব লাগে তেনে কথা নহয়, আমি ৰুই থাকোঁ, পখিলেও পাৰে ধুনীয়াকৈ, সদায় পাৰে। হ'ল এটা এটা আমিও ৰুই থাকোঁ মাজে মাজে, কিন্তু এনেকৈ হেৰি কৰা নহয়। কিন্তু আজি দিনটোৰ সুযোগ ল'লোঁ এটা ভিডিঅ' দিওঁ বুলি। এয়া চাই থাকক ভিডিঅ'টো, পাইছোঁহি। এয়া এতিয়া পালোহি, আৰম্ভ কৰিম এতিয়া। জেগাডোখৰ মুকলি দেখিছে নহয়, এইডোখৰ এতিয়া আমি সম্পূৰ্ণ সেউজীয়াকৰণ কৰি তুলিম বুলি ভাবিছোঁ মনত। মুকলি জেগাডোখৰ অকণমান কৰি দিব লাগিব। বস্তুটো প্ৰথমে মিহি কৰি ল'ব লাগে ন, এইটো তেতিয়া ভাল হয়। বস্তুটো তললৈ সোমাই দিব নালাগে, বস্তুটো এই ওপৰতে শিকিব লাগে। বস্তুলৈ দিয়াৰ প্ৰয়োজন নাই। কৃষ্ণ দেই কৃষ্ণ, বাচিলেও হয় আৰু গৰু ছাগলী যাতে আমনি কৰিব নোৱাৰে, ভেটি দিব লাগিব। এইফালে আমাৰ এতিয়া প্ৰথমটো পুলি ৰোৱাৰ প্ৰায় কাম সমাপ্ত হৈছে। ইয়াত দেখিব পাৰিছে আপোনালোকে, লাহেকৈ ইয়াত আমি ঘোঁৰা দিয়াৰ ব্যৱস্থা কৰিম যাতে গৰু ছাগলীয়ে এটেক কৰিব নোৱাৰে। এইফালে আমাৰ এইফালে এজন আহি আছে, বাবুদা আহি আছে। এতিয়া দ্বিতীয়টো পুলি ৰোৱাৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেকটো পুলি দেখাব নোৱাৰিব বাৰু, কাৰণ মোবাইলটো অলপ অসুবিধা আছে। দেখাইছোঁ, যিবোৰ দেখাইছোঁ আৰু যিবোৰ দেখাই যাম,
এইটো জমাই খাবৰ বাবে দিয়া হৈছে খবৰ দিয়া হৈছে আমি খাব নাপালেও আমাৰ পাছত বনাই ভৱিষ্যত প্ৰজন্মই খাব যদি আমি নাপাওঁ কেনেবাকৈ কি দিব আমাৰ বনাই আছে কাইলৈ এয়া কামত লাগি আছোঁ এয়া এটা দুটাকৈ আহি কেইবাটা গোট খালোঁ ভাল লাগে এনেকৈ আহিলে লাভ পুলিচ চুলিচ নাহিলে হয় আৰু এতিয়া কৰোণা ছিজন চলি আছে তোমাৰ এইটো ভুল হৈছিলে তুমি মাস্ক নাই লগোৱা কিবা এটা কৈ দিয়া এহেঁতি ওলাই আহিছিলে মোৰ লগতে আহিলোঁ ভাল লাগে এনেকৈ আহিলে ইফালে মই ভিডিঅ' বনাই আছিলোঁ এতিয়া এটা ৰুওঁ নিজে মই কৈ দিছোঁ ধুম কৰি দে উলি দিয়া উলি এহেঁতৰ টিভিটো আজি দিয়া হ'ল বোলে ধুম কৰি উঠিলে অলপ টিপি দিয়া বস্তুটো অলপ জমিব লাগে বস্তু আজিৰ দিনটো খুবেই ভাল লাগিল মই তেনেকৈ একো কোৱা নাই এনেই অলপ আগত মানে কৈছিলোঁ সিহঁতক বোলো এনেকৈ কাম এটা কৰিব লাগে গছপুলি কেইটামান ৰুব লাগে সেনেকৈ গোটেইকেইটাই ভাল লাগিলে এনেকৈ গোটেইকেইটা ওলাই আহিলে মাত্ৰ এষাৰ কথাতে গোটেইকেইটা ওলাই আহিলে ভাল লাগিলে যদি আপোনালোকে নতুনকৈ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ ইমানতে সামৰিছোঁ